কোকৰাঝাৰ টাউন বহুত পপুলেটেড হল অকল এজন দুজনৰ নিমন্ত্ৰণ দিলে নহব সবকে নিমন্ত্ৰণ দিবলগীয়া হয় আৰু তেতিয়া সেইখিনি আতিথ্য দিবৰ কাৰণে এটা অহল বহল জায়গা লাগে আৰু সেই পঞ্চসাগৰ নামত যেটো আমাৰ সন্তোষ তৰফদাৰ ডাঙৰীয়া কৰিছে ইয়াত সব ফেসিলিটি দিব পাৰে সেইটো খুবেই ভাল নামও ভাল ৰাখিছে পঞ্চসাগৰ এটা এটা শক্তিপীঠ হয় আমাৰ কামাখ্যা দেৱীৰ মানে কামাখ্যা পীঠৰ নিচিনা গতিকে সেই শক্তিপীঠৰ পৰা সবে বিবাহ পাতিলিও কিবা এটা অনুষ্ঠান পাতিলিও সবে আশীৰ্বাদ পাব সবৰে কাম হৈ যাব বুলি মই ভাবো দে যাবাই আজি আমাৰ কোকৰাঝাৰ চহৰত আমি পঞ্চসাগৰ নামেৰে এখন ভৱন আমাৰ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ আমাৰ বিশ্বজিৎ ডাঙৰীয়া দেৱে আজি ইনোগ্ৰেশ্যন কৰিলে সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ আমি সমূহ ৰাইজক আহ্বান কৰোঁ যাতে সকলোৱে আমাৰ এই বিবাহ ভ্ৰমণ আহি বিবাহ আৰু আমাক সহযোগিতা কৰে ইয়াৰে আমি কামনা কৰিছোঁ ধন্যবাদ